নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মাধুৰ্য এণ্টাৰটেইনমেণ্ট অসম। আহকচোন আমি আজি জানো আপুনি ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰসকলক কিদৰে হাইড কৰি ৰাখিব পাৰে। ফাৰ্ষ্টতে আপুনি গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। এতিয়া আপুনি সাৰ্চ কৰক youtube.com। তাৰপিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। এতিয়া আপুনি ওপৰৰ প্ৰফাইলত ক্লিক কৰক। ঠিক তাৰ তলতে দেখি পাইছে ক্ৰিয়েটৰ ষ্টুডিঅ'। ক্ৰিয়েটৰ ষ্টুডিঅ'ত ক্লিক কৰক। ক্ৰিয়েটৰ ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এতিয়া তলত দেখা ধৰণে ছেটিং অপশ্যনত ক্লিক কৰক। ছেটিংছত ক্লিক কৰাৰ পিছতে তলত দেখি পাব চেনেল বুলি 2 নম্বৰতে এটা অপশ্যন। চেনেলত ক্লিক কৰক। চেনেলত ক্লিক কৰাৰ পিছত এডভান্স ছেটিংছ বুলি এটা দেখি পাব, তাত ক্লিক কৰক। এডভান্স ছেটিংছত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিলে আপুনি অলপ তললৈ স্ক্ৰল ডাউন কৰি থাকিব। তাৰপিছত দেখি পাব ছাবস্ক্ৰাইবাৰ কাউণ্টত আপুনি টিক মাৰ্ক দেখা পাব। যদিহে আপোনাৰ ছাবস্ক্ৰাইবাৰসমূহ ডিছপ্লে হৈ আছে তেন্তে টিক মাৰ্ক কৰা দেখা পাব। যদিহে কাকো দেখাব নিবিচাৰে তেন্তে ৰাইট ক্লিকটো আঁতৰাই তলত ছেভত ক্লিক কৰক। চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।